নমস্কাৰ মই মোৰ সকলো দৌতি বনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি বিশেষ এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল আমাৰ সাধাৰণতে যাক কোৱা হয় জনবিশ্বাস। মই আগতে কৈছোঁ যে মই কিছুমান দীঘলীয়া ভিডিঅ'ৰ লগে লগে কিছুমান সৰু সৰু ভিডিঅ' দিম, যিটো আমাৰ সামাজিক ৰীতি নীতি অথবা জনবিশ্বাসৰ ওপৰত প্ৰচলিত হৈ আছে। এই কথাটো মই কৈছোঁ আপোনালোকক। এইটো মাজে মাজে পাই থাকিব, কোনোবা দিনা অকল দীঘল ভিডিঅ', কোনোবা দিনা শ্বৰ্ট ভিডিঅ'। আজিৰটো হ'ল এটা জনবিশ্বাস। জনবিশ্বাস হ'ল কি, যে এটা কোনো কাৰণ বিষয় আছে, কিন্তু বিষয়টো মই নাজানে। বিশেষকৈ ধৰক চলি আহি আছে, কাৰোবাক দেখিছে, কোনোবাই কৰিছে, কোনোবাই দেখিছে, কোনোবাই কৰিছে। ঠিক কিছুমান এনেকুৱা কাম আছে আমাৰ সমাজত চলি আছে। নিশ্চয় আৰু কিবা এটা আছে কাম। হয়তো তাক বহুতে ক'ব যে অন্ধবিশ্বাস, কোনোবাই ক'ব কুসংস্কাৰ। কোৱাত কৈয়ে থাকিব, কৰাই কৰি থাকিব। এইটো আমাৰ চলি আছে আৰু কাৰণ এতিয়া দেখাত বহুতে কয়, কিন্তু তাৰ মাজেৰে কিবা এটা কাৰণ নোহোৱাকৈ কিবা এটা জনবিশ্বাস চলি কিয় থাকে আছে। সকলো জনবিশ্বাস বা ৰীতি নীতিক কুসংস্কাৰ বুলি উৰুৱাই দিয়াটো সিমান গ্ৰহণযোগ্য নহয়। আজিৰ বিষয়টো হ'ল মোৰ একে এটা জনবিশ্বাস। আপোনালোকে প্ৰায় দেখা পায়। কি দেখা পায়? বহু দোকানত দেখা পাব আপোনালোকে, যে কি দেখা পাব? নেমু আৰু কি জলকীয়া। নেমু আৰু জলকীয়া ওলমাই থৈ দিয়ে। চাব আপোনালোকে, বহুত কথা আছে। কিছুমান মানুহে নতুন ঘৰ ল'লেও থৈ দিয়ে, আছে, এই মানুহ আছে, থৈ দিয়ে। যিসকলে থৈ দিয়ে সেইসকলে হয়তো কিছুমান জানি কৰি আছে, কিছুমান নাজানিও কৰি আছে। বিশেষকৈ কিবা এটা ভাল আৰু মানে আশা ভাল, কিন্তু প্ৰকৃত কথাটো হ'ল কি, যে এই বিষয়বস্তুটো, যে এই নেমু আৰু জলকীয়া ওলমাই থোৱা, আপোনালোকে নিশ্চয় গম পাইছে, দেখা পাইছে। এই তলত নেমু এটা দিলে, তাৰপিছত আপোনাৰ 4-5টামান জলকীয়া দিলে, পকা জলকীয়া, বিশেষকৈ পকা জলকীয়া দিলে, দিওঁতে তাৰ ওপৰত আৰু এটা গোল নেমু, বিশেষকৈ গোল নেমু বেছিকৈ দিয়ে, আপুনি দেখা পাব, গোল নেমু দি থৈ দিয়ে। ইয়াৰ কথা এটা আছে কি, যে এই বিষয়বস্তুটোৰ ওপৰত সাধাৰণ কথা আপোনাক কৈছোঁ, যে এই থোৱাৰ ফলত আপোনালোকৰ শুভ নহ'লেও কিন্তু অশুভত্ব কাটা যায়। প্ৰশ্ন চাব, কিন্তু বস্তু তাত এটা কিন্তু আছে, যে কি কৈছে, যে তাৰ শুভ, যে কিবা শুভ ফল নহ'লেও কিন্তু অশুভত্ব কাটা যায়। যে কিবা এটা অশুভ, সেই ফল কাটা যায়। ইয়াৰ বাস্তৱ কাৰণটো যদি চাই, একচুৱেলি এটা কথা হ'ল, যে এই যে নেমু, গোল নেমুৱে হওক বা সৰু নেমু, কাজি নেমুৱে হওক, যে নেমু হ'ল শুদ্ধ আৰু উপকাৰী ফল। বুজি পাইছে? আমাৰ নেমুটো এটা শুদ্ধ আৰু উপকাৰী ফল। নেমু কাকো অনিষ্ট নকৰে, আপোনাৰ গৰমতে খাব পাৰে। গতিকে সেইটো কৈছে যে শুদ্ধ আৰু নেমু উপকাৰী ফল। আনহাতে জলকীয়া এটা আমি ক'ব নোৱাৰাকৈ বীজাণু প্ৰতিষেধক। মনত ৰাখিব, জলকীয়াটো এটা বীজাণু প্ৰতিষেধক। গতিকে দুয়োটা একেলগে যদি লগ কৰি থোৱা যায়, ই মহাশক্তিশালী এটা ৰূপ লয়। কি শক্তিশালী ৰূপ লয়? ইয়াৰ দ্বাৰা বীজাণু প্ৰতিৰোধৰ লগে লগে অনাগত বিপদ আপদ আৰু ভূত প্ৰেতৰ পৰা ৰক্ষা কৰে। মনত ৰাখিব, কোৱা আছে যে নেমু থাকিব, সেইবিলাকক অশুভ দৃষ্টি সেই দোকানখনত নপৰে। গতিকে এটা কথা সেয়ে থাকিল। আৰু গতিকে বহুত কথা আগতীয়াকৈ বহুত কথা সংকেত পাব।
সেইসকলে তাত থাকে। সেইকাৰণে কৈছে যে কি বিপদ আপদ আৰু ভূত প্ৰেতৰ ভয়ৰ পৰা ৰক্ষা কৰে। তাত আমাৰ সাধাৰণতে ভয় আমি কৰোঁ, বিশ্বাস ভূত কোনো দেখিছে, দেখা নাই, কোনোবাই দেখিছে, কোনোবাই দেখা নাই। ভূতটো ঈশ্বৰৰ নিচিনা বস্তু, ভগৱানৰ নিচিনা বস্তু। আমি ভগৱান ভগৱান কৰি থাকোঁ, কিন্তু আমিতো দলিয়াই পেলাব পৰা নাই, বিশ্বাস কৰোঁ দেখিছে কোনোবাই ভগৱান। ঠিক সেইদৰে কোনোবাই কয় ভগৱানক দেখিছোঁ বুলি কয় আৰু যে আমি এটা এটা কাল্পনিক যদিও সেইটো এটা বেলেগ বস্তু, যে সেনেকুৱা মানুহ আছে যে সাক্ষাৎ হোৱা বুলি কয়। সাক্ষাৎ এনেই নহয়, ভগৱানৰ বিভিন্ন কথা সাক্ষাৎটো মেক্সিমাম স্বপ্নত সেইটো কৈ থৈ দিয়ে, তথাপিও হয় আৰু সেনেকুৱা সেইটো এটা কথা। ঠিক সেইদৰে ভূতৰ কথাটো বহুতে ভ্ৰম বুলিও ক'ব পাৰে, কয়, কিন্তু কিছুমানে কয় ন সত্য, দুটা কথা। আজিকালি নহয়, যিয়ে নহওক আপোনাৰ এই নেমু আৰু জলকীয়া যদি থাকে, যিকোনো আপদৰ পৰা ৰক্ষা পোৱা বুলি এটা বিশ্বাস আছে মানুহৰ। তাৰ বাহিৰেও আন এটা জনবিশ্বাস চলি আছে, আগৰ পৰাই চলি আহিছে। আগৰ এইবিলাক এতিয়া আমি আজিকালি দেখিছোঁ, আজিকালি ল'ৰা ছোৱালীয়ে কি ওলমাই থৈ দিছে। এইবিলাক এটা বিশ্বাস আছিল কি যে নেমু আৰু জলকীয়া যদি দেখা পায় একেলগে, হিংস্ৰ জীৱ জন্তুও পলায়, ওচৰ নাচায়। দুটাৰ সংযোগ হৈ থাকিলে যে জীৱ জন্তু পলাই যায়। গতিকে কথা আহিল, সেয়েহে বহুতে কি কৰে যে কিছুমানে আপোনাৰ গাড়ীটো দেখিব, আপোনালোকে চাৰিচকীয়া বাহনতো দেখিব, কিছুমান বাছতো থৈ দিয়া দেখিছোঁ, মই দেখিছোঁ নিজে। কিছুমানে থৈ দিয়ে, অলপমান থৈ দিয়ে, সুন্দৰ হৈ দেখায়। গতিকে সেইকাৰণে বহুতে গাড়ী অথবা নিজৰ ঘৰৰ সন্মুখত অথবা দোকানত এই নেমু আৰু জলকীয়া ওলমাই থয়, যাতে কোনো বিপদ বা কোনো শত্ৰুৱে একো অনিষ্ট কৰিব নোৱাৰে। বিশ্বাস আপোনাৰ যদি থাকে, আপোনাক কোনো কুমন্ত্ৰ কৰিব নোৱাৰে। যদি আপোনাৰ ঘৰত থাকে এনেকৈ থৈ দিয়ে, এটা বিশ্বাস আছিল আগত, অলপ চলি আহি আছে। কিন্তু আমি এতিয়া আমাৰতো বহুত কথা আমি নাজানোঁ, আমাৰ নতুন নতুন আমি অলপ জানো আৰু আমি যিহেতু আমি শুনিছিলোঁ এইবিলাক। আৰু এতিয়া মেইন কাৰণটো এইটোৱে, অৰ্থাৎ নেমু আৰু জলকীয়া খোৱাৰ ফলত এটা বিশেষ শক্তি উৎপন্ন হোৱা বুলি কোৱা হয়, যিটোৰ ফলত আপোনাৰ কোনো জীৱ জন্তু পৰা বাহিৰেও কোনো আপদ বিপদ সেই দোকানখনত নাহে, দোকানখনে লছ নাখায়, এটা বিশ্বাস। কাৰণ মানুহৰ কুনজৰ বস্তুটো থাকে, যদি কুনজৰ আমি কওঁ কুনজৰ, এই নেমু আৰু জলকীয়াই কৰিব পাৰে কি কুনজৰ আপোনাৰ নাশ কৰিব পাৰে। আনফালে যিকোনো আপদ বিপদৰ পৰা এই সৰু বস্তুটোৱে এটা আমাৰ বিশ্বাসত চলি আছে যে কোনো শত্ৰুৱে আমাক সহজে একো অনিষ্ট কৰিব নোৱাৰে। এৰিছোঁ, ঠিক এনেকুৱা সৰু। গতিকে আজিলৈ ইমানে, বিশেষ আজি নকওঁ যে জনবিশ্বাস কিয় আপোনালোকে ইমান দিন ভাবি আছে কিয় হয়, আজি নিশ্চয় কিছু হ'লেও আভাস পালে। এৰিছোঁ।